মই আহিছোঁ আজি হৰ্ণবিল পাৰ্কত। আহক আমি পাৰ্কত সোমাওঁ এবাৰ। হৰ্ণবিল উদ্যান, হৰ্ণবিল পাৰ্ক। প্ৰথম আমি টিকেট কাউণ্টাৰত যাওঁ, টিকেট কাটি লওঁ। পাৰ পাৰ্চন 10 টকাকৈ লয়। আমি এয়া দা আছে, আমি তেখেতৰ পৰা টিকেট ক্ৰয় কৰিছোঁ। লগতে এইখন মই বেনাৰ দেখাই দিছোঁ। তাৰ ইয়াত টিকেটৰতো কোনো সময়সীমা নাথাকে, সন্ধিয়ালৈ থাকিব পাৰি। 5টা বাজিলৈ। এতিয়া ভিতৰত যাওঁ। এইখন হৈছে ধৰমটোল হৰ্ণবিল। আমি চিধা আহি আছোঁ। ইয়াত 2 হুইলাৰ 4 হুইলাৰ পাৰ্কিং প্লেচ আছে। ইয়াতে কথাটো কৈছোঁ, আমি আহি পেলাই ৰাখিছোঁ গাড়ী। এইটো হৈছে পাৰ্কিং প্লেচ। পাৰ্কিঙৰ নামত ডাঙৰ গাড়ীত 4 হুইলাৰ 10 টকা আৰু 2 হুইলাৰত 5 টকা। চাৰি চাইডে ঘূৰোঁ, ভাল লাগিছে সঁচাকৈ। এইখনেই হৰ্ণবিল পাৰ্ক।